হাই ফ্ৰেণ্ডছ, আজি মই আহিছোঁ এটা নতুন ব্লগলৈ। আজি কাতি বিহু উপলক্ষে আজি কি কৰোঁ আপোনালোকে চাই থাকক গোপেশ্বৰ মা ব্লগত। চাওকচোন আমাৰ মাজনী কি কৈছে, কোনগুণী কি কৰি আছে। এয়া তাই থিয়া হ'ব পৰা আহিছে নহয়, থিয়া হ'ব পৰা তাই কি ফূৰ্তি একদম। এয়া চাওকচোন, এয়া হেৰিত ধৰি লৈছে, বিচনাৰ হেৰিত ধৰি লৈছে, ধৰিলে একদম মানে ফূৰ্তি কৰিছে একদম। চা এইটো চাচোন, চা এইয়া হাই কৈ দিয়া আহা এইটো চাচোন মানুহ চাই কৈ দিয়া কৈ দিয়া হাই কৈ দিয়া দিয়া আহা চাচোন হাই কৈ দিয়া হাই কৈ দিয়া নক চাই থাকক তেতিয়াহ'লে ব্লগটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া আনি পেলাই হেৰি কৰি আছে, এনাই আৰু সৰুকে কৈ থৈ দিম দে। ভাত বনোৱা মানুহ আমাৰ এইটো এয়া কৰ্ম কাম মই সৰুৰ পৰাই কৰি আহিছোঁ। বোলে এলা কৰি ভাল পায় বোলে, বিৰাট ভাল পাওঁ। মাটি কাটলা কামটো বৰ ভাল পায়। ইয়াৰ পিছত কি কৰবা? বনাব লাগিব। ভাতটো থৌকাকৈ বনাবা। থৌকা কৰিব সময় নাই দে। সময় হ'লে নহ'ব দে, থৌকাকৈ বনাব লাগিব ধুনীয়াকৈ। ভাত বনোৱাৰ কাৰণে এখনি মাটিখিনি মিহি কৰি আছে। মিহি কৰি লোৱাৰ পাছত মানে হেৰি হ'ব, ধুনীয়া এটা কি কয়া আমি ধাপ বুলিয়ে কওঁ, বাকী বা বেলেগে কি বা কয় মই নাজানো। এয়া কাটিং কৰি আছে ধাপটো দিয়া থৌকা দিয়া অল ইণ্ডিয়া ঘূৰিলে ইয়াতকৈ হোৱা নাপাওঁ। আৰু গোটা ফিনিচিং হ'লে আপোনালোকক দেখাম দিয়ক। ধাপটোৰ আগত তুলসীৰ বলিটো ৰুই দিব। এয়া তুলসীৰ বলি, তুলসীৰ তলে তলে মৃগ পৰে। মোটামুটি ৰেডি আৰু গাছাডাল পুতলি হৈ গেল আৰু দিব। এতিয়া ইয়াতে গাছাডাল পুতি দিয়া হ'ব। তাতে পুতি দিলাক, এতিয়া সদায় ছাতি দিব লাগিব। কাতিৰ মাথো পশ্চিম মুৱাকে ছাতি দি না। টোপনি দিছে দে। দনা জোৰত পা দনা এই গধূলা শুকি দিব লাগিব। এতিয়া 5-6টামান দনা লাগিব। ধানৰ গুড়াটো দিবাই না আজি ছাতি, ধানৰ গুড়াটো ধানৰ গৰত বেল বাটত, তাৰপিছত খালো বাৰত গলি ঘৰত সকলো হয়। ঠগি দিব লাগে, ঠগি ছাতি চব এই তাৰে জনা তুমি একবাৰ দিয়ে বনি নেকি হা নাজনো মই। কাতি বিহুত ধাপ গাছা ৰেডি। ইটা ঠগি দিবা যাব লাগে ধানৰ মাজত। চলো চলো চলো, এগিলাখান ঠগি ৰেডি হৈ আছে। এই ধানৰ মাজত ভাকৰিৰ তলত বাটত গলি ঘৰত সকলো হয় দিবা লাগিব ঠগি গেলাখান। এয়া মন্দিৰ, এতিয়া আমি যাব লাগে ঠগি দিবলৈ। এগিলাখান ঠগি দি গেলে মানুহ গেলাখানে, আমাৰ দেৰিয়ে হ'ল। ষ্টাইলে আমাৰ ছাতি তাতি দিয়া হৈ গেল। এতিয়া ঘৰত
চলো আউন চুর করবা আইছি নীলাক ঠগি এই আমিও ইনকে নিশ্চয় সরু থাকাতে চুর করি এই চা এই কারবার ভালকে নিবা লাগে তাই আনছি দাউৰা দাউৰিতে এই অৱস্থা হ'ল তাহোন খাব বুলি ইমান দাউৰা দাউৰি ঠগিখান দিবা নাদলাক খাই ভাল লাগ অলপ পিছত এগলাখানত চাকিয়ে চাকি হৈ যাব পুৰা আমাৰ দিয়াই আহি গেল ছাতি দি দিয়া মাই তুমি যাবা না আৰু ঠগি ভাঙবা কক হে ইয়ৌ খাওঁ সকলো জেগাতে যাব লাগিব এই ভাখৰিৰ তলত ঠগি এয়া গলি ঘৰত এই ছাগাল সোমোৱাই নাই এতিয়াও ছাগলী সোমোৱাই পৰা নাই এতিয়াও ৰ ইটাহে সোমলাক দৰ্জাখন যাব আছিল এই এয়া হৈছে পুখুৰীৰ পাৰত এইখন পুখুৰীৰ পাৰত ঠগি কেনা খা কিয় খাবা লাগে কাটি মাটিৰ দমিৰ প্ৰসাদ এয়া এতিয়া তিনিবিলাকে ভাঙিব মাত নাই যে কিহৰ কাৰণে প্ৰসাদ বিলাই আছে আমাৰ এইটো প্ৰসাদ বিলা কি করছ গাজি খাবে না গাজি খাবে না খাম খাবে খাবে না খাবে পাচলি বাগিচা সৰু বাগিচা